গাইজ আজি মনটো বিৰাট ভাল লাগিছে কাৰণ আপোনালোকে চাগে ইতিমধ্যে গমেই পাইছে মোৰ যিটো ঈদৰ যিটো ভিডিঅ' আছিলে এই ভিডিঅ'টো প্ৰায় 1.1K ভিউজ হিট কৰিছে। একচুৱেলি মই বিৰাট সুখী অনুভৱ কৰিছোঁ কাৰণ আপোনালোকে চাগে গমেই পায় এজন সৰু সুৰা ক্ৰিয়েটৰৰ কাৰণে 1.1K বা 1K হিট কৰাটো কিমান একচুৱেলি আনন্দদায়ক হয় সেইটো মই নিজে ফিলিং কৰিছোঁ আৰু আপোনালোকে চাগে ইমান এটা বুজি পোৱা নাই, কিন্তু যিহেতু মই কামখিনি কৰি আছোঁ মোৰ এটা মানে সপোন আছে। চ' ভিডিঅ'টো 1.1K হিট কৰিছে, বহুত বিৰাটেই ভাল লাগিছে আৰু একচুৱেলি এইটো আপোনালোকৰ ছাপোৰ্টৰ কাৰণে হৈছে আৰু মে বি আপোনালোকে আগতো মোক এনেকুৱাই ছাপোৰ্ট কৰি যাব। চাওক এটা কথা কি আপোনালোকে যদিহে ছাপোৰ্ট কৰে তেতিয়াহে আমি কিবা এটা কৰিবলৈ বা উৎসাহ পাওঁ। ত' আপোনালোকে যিমান ছাপোৰ্ট কৰিব মে বি মই ভাল ভাল ভিডিঅ' আপোনালোকক দিব পাৰিম। ত' এইটোৱে আপোনালোকৰ পৰা কামনা কৰিছোঁ আৰু একচুৱেলি এইটো আপোনালোকৰ দুখ নহয়। চাওক এটা কথা কি ইউটিউব বা ফেচবুকে কি কৰে তেখেতক এলগৰিদম হিচাপে সিহঁতি মানে ভিডিঅ' এংগেজমেণ্ট দিয়ে আৰু সিহঁতি যদি ৰিচ বা এংগেজমেণ্ট নিদিয়ে ত' ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত গৈ নাপায়। ত' আপোনালোকৰ ওচৰত যদি গৈ নাপায়, আপোনালোকে যদি ভিডিঅ'টো নাচায় ত' আমাৰ ভিউজ নাহে আৰু এইটো আচলতে আপোনাৰ বা মোৰ দুখ নহয়, এইটো আচলতে ইউটিউব বা ফেচবুকৰ দুখ হয়। সিহঁতি আমাৰ ভিডিঅ'বোৰ আমাৰ সৰু সুৰা কণ্টেণ্ট ক্ৰিয়েটৰৰ ভিডিঅ'বোৰ কি কৰে আপোনালোকৰ আগত নিদিয়ে। ত' এইটো আচলতে আপোনালোকৰ দুখ নহয়, আপোনালোকে যিখিনি ছাপোৰ্ট কৰিছে মে বি মই আপোনালোকক ক'ব ভাষা নাই। আৰু মোৰ কাৰণে স্পেচিয়েলি চাওক আজি মই কিমান বেছি দিন হোৱা নাই, অলপ দিনৰ পৰা মই কাম কৰি আছোঁ, যিহেতু আপোনালোকে 1.1K ভিউজ হিট কৰাই দিলে। ত' থেংক ইউ ছ' মাছ আৰু আপোনালোকে অনাগত দিনত মোক এনেকুৱাই ছাপোৰ্ট কৰি যাব আৰু মই যিমান পাৰিম ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু স্পেচিয়েলি মই এটা ভিডিঅ' আপোনালোকৰ মাজত অহা 10 দিনৰ ভিতৰত বা এসপ্তাহৰ ভিতৰত আপোনালোকৰ কাৰণে আগবঢ়াই দিম। সকলোৱে চাই ভিডিঅ'টো ভাল পাব আৰু যিসকলে এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰি দিব। চাওক ফ'ল' কৰিবলৈ টকা পইচা একো নালাগে, আপোনাৰ এটা ফ'ল'ই হয়তো মোৰ জীৱনত কিবা এটা কি বুলি কয় এক্সপ্ৰেশ্যন হ'ব পাৰে। মোক আগুৱাই নিয়াত আপোনালোকে সহযোগ নকৰিলে মই আগুৱাই যাব নোৱাৰিম। মে বি মই আগুৱাই যাব পাৰিম যদিহে আপোনালোকে ছাপোৰ্ট কৰে। চ' গাইজ ক'বলৈ মোৰ ভাষা নাই একচুৱেলি, মোৰ কাৰণে বা আমাৰ নিচিনা সৰু সুৰা কণ্টেণ্ট ক্ৰিয়েটৰৰ কাৰণে 1K হিট কৰাটো মুখৰ কথা নহয়। আৰু যিহেতু মোৰ 1K হিট কৰিছে ত' ভাল লাগিছে মনটো। আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব আৰু যিসকলে মোক ছাপোৰ্ট কৰিছে তেখেতসকলক বহুত বহুত অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে আৰু অনাগত দিনত তেনেকৈ ছাপোৰ্ট কৰি যাব। মাজৰ পৰা কিছুমানে মোক কয় তই পথাৰত ভিডিঅ' বনাওঁ, অমুকত বনাওঁ, তমুকত বনাওঁ। আচলতে চাওক আমি গাঁৱলীয়া পৰিৱেশৰ মানুহ আৰু আমি গাঁৱলীয়া পৰিৱেশত থাকি আমি ভাল পাওঁ। দেন আমি সেইকাৰণে মানে যিকোনো জেগাত আমি মানে ভিডিঅ' বনাই দিওঁ, জি বনাই দিওঁ আৰু এইটো জাষ্ট এণ্টাৰটেইনমেণ্ট। আমি মানে প্ৰফেশ্যনেল ইউটিউবাৰো নহয়, ফেচবুকাৰো নহয়, আমি জাষ্ট ট্ৰাই কৰিছোঁ। এণ্ড আমি গাঁৱলীয়া মানুহ হিচাপে আমি মানে গাঁৱলীয়া পৰিৱেশটো আমি বেছি ভাল লাগে। তো চাওক যিসকলে এইবোৰ উল্টা পুল্টা কমেণ্ট কৰে প্লিজ আপোনালোকে কমেণ্ট নকৰিব। মানুহ এজনক আপোনালোকে যদি তেখেতৰ উৎসাহিত কৰিব নোৱাৰে, মোৰ হিচাপত আপোনালোকে তাক ডিম'টিভেট কৰাৰ আপোনাৰ কোনো ৰিজন নাই বুলি মই ভাবোঁ। যি কি নহওক চাওক এটা কথা, আপোনালোকে যদিহে পাৰে ভাল কাম কৰা বা এজন ল'ৰাক বা এজন মানুহক আপুনি যদি আগুৱাই যোৱাত আপুনি সহায় কৰিব পাৰে তেতিয়াহ'লে অলপ বেছি ভাল হ'ব। তো যি কি নহওক গাইজ ধন্যবাদ থাকিল আৰু সকলোৱে মোক ছাপোৰ্ট কৰি যাব। এনেকুৱাই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। চ' থেংক ইউ।